আপোনাৰ ঘৰৰ ওচৰত পৰিয়ালটো যেতিয়া ধনী হৈ যায়, আপুনি মনে মনে জেলেছ ফিল কৰে, কিন্তু আপুনি এবাৰো নাভাবে যে সেই মানুহজনে সেইখিনি আয়ত্ব কৰিবলৈ কিমান কষ্ট কৰিবলগীয়া হৈছে। যদি আপুনি তাক সমালোচনা নকৰে, তাক আপুনি দেখি মটিভ হয়, তেতিয়া হয়তো আপুনিও তেওঁৰ নিচিনাই হ'ব। আপোনাৰো ধন সম্পত্তি হ'ব বা গাড়ী ঘোঁৰা ল'ব পাৰিব, কিন্তু তাৰ সলনি আপুনি সমালোচনা কৰি ঘূৰি ফুৰে যে সেই মানুহজনৰ অহংকাৰ হৈছে, আজিকালি গৌৰৱ হৈছে যে দেখিলেও নামাতে, কিবা নামাতে। গতিকে এইটো খুব এটা আমাৰ সমাজত এটা মানে কি বহুত মানুহ আছে যিয়ে এনেকুৱাকৈ সমালোচনা কৰে বা ডিমটিভেট হৈ থাকে। গতিকে তাক লৈ আপোনালোকে মটিভেট হওক, সি কৰিব পাৰিছে মই কিয় নোৱাৰোঁ। মনত এটা জেদ, ইচ্ছা শক্তি, ধৈৰ্য, তাৰপিছতে সফলতা আপুনিও ল'ব পাৰিব, আপুনিও ধনী হ'ব। কিন্তু সমালোচনাটো বাদ দি তাক দেখি আপুনি কিবা এটা কৰাৰ ইচ্ছা মনত জগাই তুলিব লাগিব।